নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম APDCL-ত 17 ফেব্ৰুৱাৰীত হ'বলগীয়া এক্সামটো স্থগিত কৰা হৈছে, অৰ্থাৎ পোষ্টপেন কৰা হৈছে। আৰু এই এক্সামটো কিহৰ কাৰণে পোষ্টপেন কৰা হৈছে আৰু নতুন এক্সাম ডেট কেতিয়া ওলাব সেই বিষয়ত আলোচনা কৰিম। তাৰ বাবে আপুনি মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব। হয় বন্ধুসকল, APDCL-ৰ ফালৰ পৰা 1 ফেব্ৰুৱাৰীত এই নটিচখন জাৰি কৰিছিল আৰু মই 1 ফেব্ৰুৱাৰীত এই নটিচখন পাইছিলোঁ আৰু মই আপডেট দিয়া নাছিলোঁ কাৰণ এক্সামটো স্থগিত নহ'বও পাৰে, কিন্তু এতিয়া গম পালোঁ এক্সামটো স্থগিত কৰা হৈছে। হয় বন্ধুসকল, আপোনালোকে দেখিছে এছাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড অৰ্থাৎ APDCL, আৰু আপোনালোকে দেখিছে AEGCL আৰু ইয়াত আছে APGCL। এই তিনিটা ডিপাৰ্টমেণ্টত আপোনালোকৰ 17 ফেব্ৰুৱাৰীত এক্সাম হোৱাৰ কথা আছিল আৰু এই এক্সামটো আপোনালোকক পিছুৱাই দিছে 17 মাৰ্চ। হয় বন্ধুসকল, আপোনালোকে ইয়াত দেখা পাইছে 17 ফেব্ৰুৱাৰী ছানডে, সেইদিনা এক্সামটো পোষ্টপেন টু 17 মাৰ্চ। 17 মাৰ্চত এই এক্সামটো নতুনকৈ পতা হ'ব। আৰু কিহৰ কাৰণে এক্সামটো পোষ্টপেন কৰা হ'ল, কাৰণ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী এক্সাম চলিব, তাৰ কাৰণে এই এক্সামটো পোষ্টপেন কৰা হ'ল। হয় বন্ধুসকল, আৰু আপোনালোকে দেখিছে এইখন DC অফিচলৈ পঠাইছে, ডেপুটি কমিশ্যনাৰলৈ পঠাইছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্টবিলাকৰ নাম লিখা আছে, সকলো ডিষ্ট্ৰিক্টৰে ইয়াতে নাম আছে। আৰু আপোনালোকে তলত দেখা পাইছে এইটো এটা আপোনালোকে দেখা পাইছে চেয়াৰমেন চিলেকশ্যন কমিটি, আৰু ইয়াতে আপোনালোকে দেখা পাইছে ছিগনেচাৰ। এই ছিগনেচাৰটো আপোনালোকে দেখা পাইছে, এইটো চেয়াৰমেনৰ ছিগনেচাৰ। আৰু এইটো এটা কনফাৰ্ম হৈছে যে 17 ফেব্ৰুৱাৰীত এক্সামটো নহয় আৰু এক্সামটো হ'ব 17 মাৰ্চত। আপোনালোকে নিশ্চিন্ত থাকক, 17 ফেব্ৰুৱাৰীত এক্সাম নহয় আৰু তাৰ পৰিৱৰ্তে 17 মাৰ্চত এই এক্সামটো পতা হ'ব। আৰু আপোনালোকে পষ্টটো গম পাইছে, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, এই পষ্টৰ এক্সাম পোষ্টপেন কৰা হৈছে। হয় বন্ধুসকল, এইখিনি আছিলে ইনফৰ্মেশ্যন। থেংক ইউ।